কথা কৈছো হা ও আজিকালি যিকোনো পৰিস্থিতিতে সাংবাদিক যাই উপস্থিত নহয় আইসকল নহয় সাংবাদিক তোমাৰ মতে বেয়া নেকি সাংবাদিক কিনকে বেয়া হ'ব সাংবাদিক ভাল কিন্তু ঘটনা হল কি আজিকালি সাংবাদিকৰ সংখ্যা বেছি হৈছে সংখ্যা বেছি কাৰণ কিয় জানো না কেনে আজিকালি পোৰ্টেল চেনেল হৈছে না পোৰ্টেল চেনেল গতিকে পোৰ্টেল চেনেল বিলাকতো সাংবাদিক লাগা হৈছে আচ্ছা গতিকে সাংবাদিকৰ সংখ্যা বাঢ়ছি যাৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান কথা হৈছে কেনেকুৱা যদি কেনেবাকৈ একজন মানুহ পানীত পৰি পানী খাই থাকে অলপ পাছত মাৰা যাব যদি সৰ্বসাধাৰণ ৰাইজে দেখা পায় বা তুমি দেখা পোৱা তেতিয়া কি কৰিবা ও মই মানুহজনক বচোৱাৰ চেষ্টা কৰিম উদ্ধাৰ কৰাৰ চেষ্টা কৰবা নিশ্চয় যদি সাংবাদিকে দেখা পায় উদ্ধাৰ কৰাৰ চেষ্টা কৰবা নৰে কাৰণ যদি সাংবাদিকে উদ্ধাৰ কৰে বাতৰিয়ে হবাৰ নাই দেখো বাতৰি হবাৰ নাই সেইকাৰণে সাংবাদিকে লগে লগে মাইক্ৰফোনডাল উলাই লয় মাইক্ৰফোন উলাই ল'ব উলাই লৈ অহা পানী খাই আছে মানুহটো মাৰা যাব অলপ পাছত তথাপিতো সি ইণ্টাৰভিউ এটা ল'বা খোজে কেনে এডাল পানী ধুমাই দি হলেও মাত দে এইখিনি সময়ত আপোনাৰ অনুভৱ জনাবছো কেনেকুৱা অনুভৱ আই অহা পানী খাই মৰবা ধৰছি মানুহটোই আৰু এটা অনুভৱ জানাবা লাগে বোলে পাছত কিয় যদি ভাল বুদ্ধিয়ক মানুহ লাহেকে মাত দেই পাৰা যদি এৰপে তুলি নি অনুভৱটো মইও ভালকে দি সি ভাবে সাংবাদিক বৃত্তিটো কিন্তু ভাল বৰ ভাল নহয় আৰু সাংবাদিক বৃত্তিটো যদি নিষ্ঠা সহকাৰে সাংবাদিকতা কৰে তেনেহলে তেওঁ সমাজৰ উচ্চ আসন লাভ কৰে সন্মানীয় আসনখন তেওঁৱে লাভ কৰে হয়তো সাংবাদিক ভাই মোৰো বৰ হেঁপাহ আছিল তোমাৰো কিন্তু নললো কিয় টাকা পইচাৰ অভাৱত মই পঢ়া সাংবাদিক একজন হবা লাগলি বহুত পঢ়িবা লাগব ভালকে যদি তুমি সঁচা সাংবাদিক এটা কৰবা লাগা হয় তেনেহলে ভালকে পঢ়িবা লাগব পঢ়িলি নহব তোমাক টাকা পইচা নালাগিব আৰে পঢ়িবা লাগলি টাকা পইচা লাগব সেইকাৰণে মোৰ নহল তোমাৰ আৰ্থিক অৱস্থা বেয়া নল্লো আচ্ছা কিন্তু মিছা কলি কি হব বাস্তৱত নললেও মই সপনতে পাছো কি সপনতে তাৰমানে সপনত হলেও মই সাংবাদিক হৈহে আছো সঁচা না মিছা সঁচা কেনেকে আজি ভাই 6 মাহ মান আগতে হঠাৎ একদিন ৰাতি বাগাত দি থাকতে আচ্ছা প্ৰতিদিন টাইমৰ চিফ এডিটৰত পেটৰ অসুখ হল পাছত হল লগে লগে তেখেতে তো ছুটি ললা ছুটি লোৱাৰ লগে লগে তেখেতৰ আসনখনত এটা মানুহ লাগা হল এই লাগা হল লগে লগে ৰাতাৰাতি মোক এপইণ্টমেণ্ট দিলা তোমাক মোকে দিলা দিয়াৰ পাছত এই ৰাতাৰাতি জইন কৰিলো ৰাতাৰাতিয়ে ঘুমটি শেষ নহতে গোটেই হবা লাগব সপনৰ কথা হয় না গোটেই হবা লাগব আচ্ছা দাউৰা দাউৰিকে মই ৰাতিয়ে জইন কৰিলো এই জইন কৰাৰ লগে লগে মই ডিউটিত মোক লুকে ডিউটিত দিলা তোমাৰ ডিউটি কেনে আছিল ডিউটি খালি বাতৰি পঢ়ি থকা আৰু বেলেগ একো নাই বাতৰিয়ে পঢ়িবা লাগে বাতৰি পঢ়ি থাকবা লাগে পঢ়িছিলা না পঢ়িছো ব্যতিক্ৰম আৰু কেনেকুৱা পঢ়িবা লাগব পঢ়ি দিয়া ঠিক আছে পঢ়ি দিওঁ আইসকল প্ৰভুসকল মই বাতৰিখিনি পঢ়ি দিওঁ হট্টগোল নকৰব দিয়া বাতৰিখিনি শুনা সপনৰ বাতৰি কেনেকুৱা আছিল এয়া পাতালপুৰি জমপুৰি বাতৰি পঢ়িছে সকলোৰে ভিনেকে যোৱাকালি আমেৰিকা চহৰৰ মাজমজিয়াত থকা এখন হোটেলত খানা খাই থাকোতে চয়াবিনৰ কাটা লাগি 42 জন লোক নিহত আৰু 43 জন লোক আহত নিহতসকলক ততাতৈয়া কৰি এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়খনৰ চিকিৎসক ডাক্তৰ আপেল বসুমতাৰীয়ে জানিবলৈ দিয়া মতে আহত নিহতসকলক ততাতৈয়া কৰি চেলাইন দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু চেলাইন দিয়াৰ কিছু সময় পিছতে নিহতসকলে মাত লগাইছে আহতসকলৰ কোনো খবৰেই নাই যোৱাকালি মুম্বাইৰ এখন হোটেলত গাখীৰৰ চানা ভাতি অতি কমেও 13 জন কাৰিকৰ থিতাতে নিহত হোৱা বুলি আমালৈ খবৰ আহিছে যোৱাকালি দিল্লীৰ এখন হোটেলত বেঙেনাৰ গুটি হিলে যাই 2 জন ৰান্ধনী থিতাতে নিহত হোৱা বুলি আমালৈ খবৰ আহিছে যোৱাকালি তিনিচুকীয়াৰ পৰা দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰা ৰাজধানী নামৰ ৰেলগাড়ীখনৰ এজন যাত্ৰীৰ হাতৰ পৰা এটা জ্বলন্ত বিৰি ব্ৰহ্মপুত্ৰ নদীত পৰি গোটেই নদীটোতে জুই লাগি যোৱা বুলি আমালৈ খবৰ আহিছে এতিয়া খেলৰ বাতৰি আজি প্ৰায় 12 বছৰে চলি থকা চানমাৰীৰ মামনি কলিতা আৰু উজান বাজাৰৰ ভৱেশ কলিতাৰ মাজত চলি থকা প্ৰেম খেলখন যোৱাকালি কামাখ্যাৰ পাণ্ডাশ্ৰী হৰেশ্বৰ শৰ্মাৰ তত্ত্বাৱধানত সমাপ্ত কৰা হয় এতিয়া বতৰৰ আগলি বতৰা যোৱাকালি ৰাতিপুৱাই যেনেকৈ সূৰ্য উদয় হৈছিল ঠিক তেনেকৈ অহাকালি ৰাতিপুৱা যদি সূৰ্য উদয় হয় তেনেহলে ৰ'দ দিয়াটো খাটাং বুলি বতৰ বিজ্ঞানীয়ে জানিবলৈ দিছে যদি কেনেবাকৈ আকাশ মেঘাচ্ছন্ন হয় তেনেহলে 2 এজাক বৰষুণ হ'ব পাৰে
আৰু যদি বৰষুণ হয় বৰষুণ বিলাক আগৰ নিচিনা পনীয়া হ'ব বুলি বতৰ বিজ্ঞানীয়ে আমাক ঠিৰাং কৰি জানিবলৈ দিছে অহাকালি সন্ধিয়ালৈ অসমৰ উত্তাপ বাঢ়িব আৰু এই উত্তাপত গাভৰু ছোৱালী বিলাকে মাক বাপেকৰ ঘৰত থাকিব নোৱাৰি বহুতো ডেকা ল'ৰাৰ ঘৰ সোমাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানীয়ে আমাক জানিবলৈ দিছে সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল মোৰ বাপাও বাতৰি সপনৰ বাতৰি বাংনাৰ গুটি হিলে যায় মানুহ মৰে সপনতে মৰে আচ্ছা আচ্ছা